Hello friend, welcome back my YouTube channel. আজি আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল আপুনি অনলাইন জমাবন্দী কেনেকৈ ডাউনলোড কৰিব। আপোনাৰ মাটিৰ দাগ নম্বৰ দি জমাবন্দী কেনেকৈ ডাউনলোড কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। আৰু যদি কোনোবা মোৰ চেনেল নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যন অল কৰি দিব যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমতে চাব পাৰে। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব ৰেভিনিউ আসাম আৰু সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপুনি প্ৰথম যিটো অফিচিয়েল সাইট পাব ৰেভিনিউ আসাম, তলত চাওক ধৰতী সাৰ্ভিস ফৰ সিটিজেন, আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অকণ ৱেইট কৰিব। আপুনি এনেকৈ ইণ্টাৰফেচ দেখা পাব ILRMS। ইয়াত চাওক আপোনাৰ প্ৰত্যেকটা জিলাৰ নাম আছে। ইয়াত চাওক ডিষ্ট্ৰিক্টৰ নাম আছে আৰু ইয়াত আপোনাৰ সাৰ্কেল আছে, ইয়াত আপোনাৰ ভিলেজ আছে। আপুনি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট আপুনি ডিষ্ট্ৰিক্টটো বাছি ওলাই ল'ব আৰু সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ চিটিবিলাক দেখাই থাকিব। আপোনাৰ যিটো চিটি আপুনি চিটিটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত এনেকৈ ইণ্টাৰফেচ দেখা পাব। ইয়াত চাওক আপোনাৰ ভিলেজ বা চহৰ টাউন এনেকৈ ওলাই যাব। আপোনাৰ যিটো গাঁও আপুনি ওলাই ল'ব। আৰু যদি এনেকৈ আপুনি অসুবিধা পায় আপোনাৰ গাঁৱৰ প্ৰথম আখৰটো আপুনি সাৰ্চ কৰি দিব। আপোনাৰ গাঁৱৰ নামটো ইয়াত শ্ব' কৰিব। আপুনি আপোনাৰ গাঁৱৰ নামটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক সাৰ্চ বাই দাগ নম্বৰ, আপুনি দাগ নম্বৰ দি পেলাই আপুনি জমাবন্দী অনলাইন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াত আপোনাৰ সাৰ্চ বাই পাট্টা নাম্বাৰ, আপুনি পাট্টা নাম্বাৰ দি ডাউনলোড কৰিব পাৰিব জমাবন্দী। আৰু ইয়াত সাৰ্চ বাই পাট্টা দাৰ নেম, আপুনি যাৰ নামত পাট্টা আছে তেখেতৰ নাম দি আপুনি জমাবন্দী অনলাইন ডাউনলোড কৰিব পাৰিব। মই এতিয়া আপোনাক দাগ নম্বৰ দি জমাবন্দী কেনেকৈ ডাউনলোড কৰে মই আপোনালোকক দেখুৱাই আছোঁ। আপোনাৰ যিটো দাগ নম্বৰ আপুনি ইয়াতে এণ্টাৰ কৰিব লাগিব। মই এটা দাগ নম্বৰ দি পেলাই আপোনালোকক দেখুৱাই আছোঁ। দাগ নম্বৰটো দিয়াৰ পিছত ইয়াত আপোনাৰ এটা বক্স পাব কেপচা, ইয়াত আপোনাৰ কেপচাটো দি দিব। এইটো কেপচা আপোনাৰ আহিব। মই কেপচাটো দি আপোনালোকক হোৱাটছআপত সাৰ্চ কৰাৰ পিছত এনেকৈ আপোনাৰ দাগ নম্বৰ খেৰাচ ম্যাদী পট্টা এনেকৈ দেখাব। আপুনি ইয়াতে দাগ নম্বৰত ক্লিক কৰি দিব। আৰু ইয়াত চাওক চি জমাবন্দী বুলি আছে, আপুনি চি জমাবন্দীত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেকৈ আপোনাৰ জমাবন্দীটো আপুনি চাব পাৰিব। আপোনাৰ লেফ্ট ছাইডত চাওক আপোনাৰ যাৰ নামত মাটি তেখেতৰ নাম, তেখেতৰ দেউতাৰ নাম, ভাই ককাই ভাই ভনী গোটেইখিনি দেখাব। এইফালে আপোনাৰ মাটি কি মাটি হয়, বাওতলি নে খাওতলি নে বালবাৰী আৰু মাটিৰ কালি ইয়াত দেখা পাব। কি শ্ৰেণীৰ মাটি আপুনি এনেকৈ চাব পাৰিব। আৰু অনলাইন আপুনি এনেকৈ আপোনাৰ জমাবন্দীটো ৰিড কৰি চাব পাৰিব। আপোনাৰ নামত কিমান মাটি আছে, কাৰ কাৰ নামত আছে আপুনি এনেকৈ চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব। এইটো ডাউনলোড কৰাৰ কাৰণে আপুনি ইয়াত চাওক থ্ৰী ডট পাব, আপুনি থ্ৰী ডট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক হিষ্টৰীৰ তলত ডাউনলোড বুলি আছে, আপুনি ডাউনলোডত ক্লিক কৰি আপুনি এইখন জমাবন্দী আপুনি আপোনাৰ নিজৰ মোবাইল ফোনত ডাউনলোড কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।